হে এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মাহঁতে মোক ইয়াত থৈ গ'লহি আৰু এইফালে আমাৰ বাছো আহি গ'ল। সকলোবোৰ ষ্টুডেণ্ট আহি পোৱাহি নাই। এইফালে আমাৰ পূজা, এইফালে কৌশিকে মনে মনে পেকেট লাঞ্চ খাই আছে। ময়ো বহিয়ে ল'লোঁ আৰু উইণ্ড' ছিটত আৰু লগৰ কেইজনলৈও পিছফালে জেগা ৰাখি থৈছোঁ। আৰু এইফালে মেমহঁতো পালেহি। এইফালে পুলকে বাই বাই দিছে। আৰু এয়া আমাৰ ছিংগাৰ সিদ্ধাৰ্থ, সি তেতিয়াৰ পৰা গানেই গাই আছিল, কিন্তু ভিডিঅ' কৰা বুলি গম পাই তাৰ এক্টিং চাওকচোন। আমি বহুত সময় বক্সৰ কাৰণে ৰখিব লগা হৈছিলে। দোকানৰ দাদাজন আহি পোৱা নাছিল কাৰণে এতিয়া ফাইনেলি আমাৰ বক্সটো আহি গ'ল আৰু একদম আহি পোৱাৰ লগতে ইহঁতে ডান্স আৰম্ভ কৰি দিলে। এইফালে জ্যোতিষাই শুভাৰম্ভণি কৰিছে। তাৰপিছত আমাৰ বাকী ৰাইজ সকলো আহি গ'ল। এইফালে গাড়ীত তেল ভৰাবলৈ ৰখাৰ কাৰণে চব নামিলে আৰু আমি দুইজনী এলেহুৱা। এইফালে জ্যোতিষাই শুই আছে আৰু এইফালে মই গান গাই আছোঁ। আৰু আমাৰ ব্ৰেকফাষ্টটো আহি গ'ল। ব্ৰেড, জাম আৰু কণী দিছিলে আৰু মায়ে মোক টিফিনো দি পঠাইছিলে। তাতে কি দিছে মোক খুলি ৰ'ব। মায়ে ইয়াৰ চয়া ফ্ৰাইড ৰাইচ বনাই দিছিলে মোক। ফাইনেলি গাইজ 4 ঘণ্টাৰ মূৰত পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন চানডুবি লেক। ইমান বেছি ভাল লাগিছে, মানে ইয়াতে নইজ পলিউশ্যন কৰিব নিদিয়ে যিহেতু, সেইকাৰণে চব ফালে শান্ত পৰিৱেশ, বহুত ভাল লাগিছে সেইকাৰণে। আৰু এইফালে আমাৰ কণা, একদম আপোনালোকেতো চিনি পায়েই, তাইক আগতে দিছোঁৱেই। আৰু এইফালে আমাৰ ছোৱালীবিলাকে কাম কৰি আছে, কাটা বাচা চলি আছে পাচলি। কৌশিক ফালে পনীৰ কাটি আছে। তই আজি বহুত কাম কৰিছ দেই, কালিও কৰিছ বাৰু। এইফালে অংকিতা আৰু আমাৰ খানা বনোৱা আৰম্ভ কৰি দিছে। আৰু আনফালে বেচেৰা কৌশিকক মেমহঁতে পঢ়িবলৈ লগাই দিছে, চাওকচোন। তাৰপাছত আমাৰ ভোক লগাৰ কাৰণে আমি এইফালে ওলাই আহিলোঁ খাবলৈ কিবা কিবি। ইফালে বৰমাজনীয়ে বগৰী বেচি আছিলে, আৰু ছোৱালী মানুহ যেতিয়া বগৰী নোখোৱাকৈ থাকিব পাৰোঁ জানো। এইফালে মিঠা বগৰী আৰু জ্বলা বগৰী লৈছিলোঁ আমি, বহুত ভাল লাগিলে খাই। তাৰপাছত কণা, মই, জ্যোতিষা আহিলোঁ মাংস জুতি ল'বলৈ। এইফালে গাহৰি আৰু চিকেন অৰ্ডাৰ দিছিলোঁ আমি। বহুত ভাল লাগিল খাই। দেখি চাগে আপোনালোকৰো লোভ লাগি যাব, ইমান ধুনীয়া দেখিব লাগিছে। তাৰপাছত খাই কৰি আমি ওলাই আহিলোঁ জেগাটো ভালকৈ চাবলৈ। এইফালে ইহঁতৰ উৎপাত দেখিছেনে। এতিয়া আমি নাওত উঠিম। আগতে কেতিয়াও ব'টিং কৰি পোৱা নাছিলোঁ, এবাৰ ফাৰ্ষ্ট টাইম। ভয়ো লাগে মোৰ পানীলৈ, কিয় নাজানো। এইফালে চবে লাইফ জেকেট পিন্ধি আছে, মই আকৌ এফালে পিন্ধিবই পৰা নাই। তাৰপিছত আহি গ'লোঁ। ইমান বেছি শান্তি লাগিছে গাইজ, চবফালে শান্ত পৰিৱেশ, বহুত বেছিয়ে ভাল লাগিছে, মানে কি ক'ম আৰু।
এইফালে এইটো চাগে মাছৰোকা তাৰপাছত তাৰ পৰা আহি আমাৰ ইয়াত ভাতো হৈ গৈছিলে ভাত খাবলৈ বহি ল'লো চবেই মা খাবি তই ইফালে মেমহঁতক দি দিছে টেবুলত এয়া আমাৰ আজি প্লেটাৰ মাংস পনীৰ ভাজি দালি আচাৰ মিঠাই এনেকৈ আছিলে খাই কৰি লৈ চবে একদমে ফটো সেশ্যন চলি আছে সানসেটটো চাওকচোন গাইজ ইমান বেছি ধুনীয়া Silent. আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ নহ'লে বেছি দীঘল হৈ যাব আৰু মই ইমান কথা ক'বলৈ নাজানো সেইকাৰণে কিবা যদি ভুল হয় ক্ষমা কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো যদি নতুনকৈ মোৰ ভিডিঅ'বোৰ চাইছে আজিলৈ